পৰম কৃপালু শ্ৰীমন্ত শংকৰে লোকক কৰিলা দয়া শৰীৰ নিৰ্মল বগতি প্ৰকাশ কৰিলা আস্ত্ৰ কচায়া কুমৰিক সুৰম ফ্ৰেণ্ডছ আয়াংগেছটো চেনেলটোৰে আপোনাক স্বাগতম জনাইছো আই ফ্ৰেণ্ডছ অহা 29 ফাগুন আৰু 1/2021 ইংৰাজী 14 আৰু 15 মাৰ্চ তাৰিখে শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ 50 অংকিক বাৰ্ষিক সোণালী জয়ন্তী অধিৱেশন কনি মোহনলাল উপাধ্যায় আটা অম্বন্ডয় ক্ষেত্ৰত মটৰকুৰ বৰনামঘৰত আয়োজন কৰিবলৈ আগবাঢ়িছেহি তাৰে এটি ব্লগ আপোনালোকৰ মাজলৈ ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আগবঢ়াইছো আশা কৰিছো সকলোৱে আদৰি ল'ব সো বলক মূল ভিডিঅ' চিন আৰম্ভ লাবয় এই কোণৰ পৰাই মেইন গেটটো হয় আমাৰ গাঁওখন ইয়াৰ পৰা ষ্টাৰ্ট হয় মেইন কোনখন বনাই আছিলে আগতে ৰেকৰ্ডিং কৰি থোৱা অলপ কৰি ৰেকৰ্ডিং কৰি থোৱা জুম কৰিছিলোঁ বৰ্তমান ইয়াৰ পৰা আৰম্ভ হয় মেইন আমাৰ তিনিআলিটো এইটো মাহটো এয়া নামঘৰ তোৰণ বাছৰা হৈ তোৰণ ইয়াতে লাগি আছে কালাৰিং দি আছে আকৰবিলাক কালাৰ দি মাৰি আছে আহিছোঁ এপাক আপোনালোকক দেখুৱাম বুলিয়ে আলোচনাও কৰি আছে এফালে আটাই কামে লাগিও আছে মানুহে আৰম্ভ হৈ আছে লাগি আছে এয়া নামঘৰ ফ্ৰণ্টত কিবা এটা নিশ্চয় কৰিব এইটো কাৰণে এজনে কান্দি আছে অলপ পিছত দেখাই আছোঁ কি উদ্দেশ্যত এইটো কান্দি থকা হৈছে চাওক কিৰণ ছিষ্টেমত উলিয়াইছে চবে আটাই কামে লাগি আছে ৰাইজৰ কাম ইয়াতে কোনো মানুহ এক্সট্ৰাকে টকা পইচা দি অনা হোৱা নাই আমি ৰং মাৰি আছো চাওক এটা মণিপুৰ আকৃতিৰ এটা তোৰণেৰ মেইন গেটৰ ওপৰত দিবৰ কাৰণে এইটো অনা হৈছে চাওক কি ধুনীয়া আকৃতিত বনাইছে তামোলৰ পৰা বনোৱা হৈছে এইফালে গামোচা দি একেবাৰে কালাৰ আহে এইটো ওপৰলৈ উঠাই দিয়া হ'ব লাগিছে আমাৰ হয় এইয়া লাগিছিলে ভাঙি ওপৰলৈ উঠাই দিয়া হ'ব এইটো হয় একো নাই লাগি আছে চাওক ওপৰলৈ উঠাই লৈ গৈ আছে তাৰ ওপৰতে এইটো দি দিয়া হ'ব জয় গুৰু শংকৰ সদৌ অসম শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ 50 অংকিক বাৰ্ষিক সোণালী জয়ন্তী অধিৱেশন যিমান ডাঙৰ হলেও বস্তু ৱেডৰ নহয় চাওক এই ওপৰ একদম পুৰা ড্ৰোন এটা প্ৰয়োজন হৈছিলে দিয়া হৈছে কেনে লাগিছে গাইজ দেখি জনাবচোন মোৰ দৃষ্টিটো ধুনীয়াই লাগিছে হয় আৰু আগলৈ আগবাঢ়ো আমি ধুনীয়া লাগিছে দূৰৰ পৰা অকণ দেখুৱাই দিছোঁ আপোনালোকক তেৰা বেকা হৈছে নেকি চোৱা হৈছে নিৰীক্ষণ কৰি এইফালে চাইডে চাইডে দিছে আপোনাৰ চাইনিজ ড্ৰাগন আকৃতিৰ লায়ন চাইনিজ লায়ন ইতিমধ্যে নামঘৰখনৰ কাম শেষ হৈছেগৈ আৰু প্ৰায় দুদিনমানৰ পিছতে আৰম্ভ হ'ব ৰামকৃষ্ণ মাত্ৰ তোৰণখন এবাৰ দেখুৱাই দিছোঁ ৰাইজক এখন বাটচৰা দেখাত দিছে ইয়াত প্ৰয়াত পদ্মধৰ চিন্তে পবিত্ৰ স্মৃতিত বাটচৰা সমূহ পৰিয়ালবৰ্গৰ হৈ দিছে দাতা শ্ৰীমতী প্ৰভা চিন্তে প্ৰয়াত পদ্মধৰ চিন্তে সহধৰ্মিনী আছিলে প্ৰভা চিন্তে বাটচৰা টাইলছ ফিটিং কৰি আছে মিস্ত্ৰীজন মিস্ত্ৰীজনৰ ৰাম পায়েং এইজন একদম মেইন মানুহজন মেইন একদম বৰ্মাৰ বহা জেগাৰ কণিকৰে বনাই আছে কণিকৰজন এইজন কি ধুনীয়া দেখিছে কি মজা ষ্টাইলত বনাইছে
এফালে ফ্ৰণ্টত এই দিয়ে আছে এই বস্তুটো কেনেকৈ বনাইছে আপুনি অকণমান কৈ দিব নেকি বাৰু কেনেকৈ বনোৱা হৈছে এইটো ইটা চিমেণ্ট নে বোকা বালি কিবা পুৰা গোবৰ মাটি ফাৰ্ষ্টত কি কৰিছে এইটো কেৰ ডালিছো ভিতৰত কেৰ আছে হয় কেৰ তাৰপিছত গোবৰ মাটি লিপি দিছো তাৰপিছত চিমেণ্ট মাৰিছো আচ্ছা পুটিন আকৌ একবাৰ মাৰিছো তাৰপিছত কালাৰ মাৰিছো ঠিক আছে তাৰপিছত অইল পেন হয় এতিয়া লাষ্ট ফিনিচিং অইল পেন ফিনিচিং হৈ আছে ন ইয়াত কি হ'ব প্ৰকৃততে তাত ভিতৰত আমাৰ ধৰ্মদৰ্জা বুলি কয় হয় হয় পতাকা হয় এইটো উত্তোলন কৰা হ'ব আচ্ছা আচ্ছা ঠিক আছে নিশ্চয় আপোনালোকক আকৌ দেখুৱামগৈ এবাৰ ধৰ্মদৰ্জাটো ক'ত কি কেনেকৈ উত্তোলন কৰা এই ষ্টাইলটো যে দিছে কিয় কাম দিছিলে কেনেকৈ দিছে এইটো কিবা ইয়াত হ'ব নেকি বাৰু এই যে মাজত যে গেপছ এটা আছে এইফালে বাঁহ দিছে চবফালে ইয়াত মানে মাছ দিম আমি হয় এইটো বামত মাছ কেনেকৈ থাকিব প্লাষ্টিক দি পেলাই পানী দিম হয় তাৰপিছত এইটো মাছ দিয়া হ'ব আচ্ছা ধুনীয়া ধুনীয়া ৰঙা বগা পৱন কাপ সোণালী কাপ হয় এইটো হ'ল ফুল হয় ফুলৰ তলত মাছ মাছ পদুম ফুলৰ তলত মাছ আচ্ছা এইটো ডিজাইনটো কৰি আছো আমি বৰ ধুনীয়া কৰিছে বৰ সুন্দৰভাৱে গঢ়ি তুলিছে নামঘৰখন এই নামঘৰখনৰ মেইন য'ত আছে মাটি প্লেচ হৈছে ভূমিদাতা স্বৰ্গীয় বনমালী পায়েং এনে আমাৰ ককাই হয় ককাৰ নাম আছিলে আমাৰ পৰিয়ালৰ দিয়া হৈছে এইটো মেইন নামঘৰখনৰ ভিতৰ ভাগলৈ নাযাওঁ অকণ দেখুৱাই দিছোঁ অকণ দেখুৱাই দিলোঁ এইটো সিহঁতৰ যি প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ প্ৰতিষ্ঠাপক আছিলে মোহনলাল উপাধ্যায় মাটি সীমা পৰিছে এইটো টেবুৰাম পায়েং মাহীদাতাটো হ'ল এইফালে আছিলে বনমালী পায়েং আৰু টেবুৰাম পায়েং গামোচাৰে তৈয়াৰী এটা ছাতি লাষ্টৰ নিশা অৰ্থাৎ 15 মাৰ্চ তাৰিখে এখন ৰাতিলৈ দুখন নাটক হ'ব একাংকিকা নাট হ'ব এইটো পূৰ্ণ প্ৰস্তুতি চলাই আছে সৰঞ্জামবিলাক লাগি আছে মানুহবিলাকে এয়া দেখিছে তেলাৰ ওপৰত দিছিলে এইটো নাৱৰ ওপৰত দিয়া বিন্দেজন লাগি আছে ভাওনাৰ কাৰণে বনাই আছে এইকেইটা খুব ধুনীয়াকৈ সজাইছে কি মাগো এইটো ভাওনাটো হ'ব কণ আপোনাৰ ল'ৰা ছোৱালীৰ লগতে ছোৱালীয়ে হ'ব ভাওনাখন মেইন ছোৱালীয়ে তাত অভিনয় কৰিব দুখন নাট হ'ব লাগি আছে নাট এয়া দুখন নাট হ'ব এটা গোগামুখৰ পৰা আহিব এটা আমাৰ গাঁৱৰো এটা গোট দল হ'ব কিছু শংকৰদেৱ পাইছে আপোনালোকক আহিব চাবলৈ আজিলৈ ইমানে আপোনালোকক অকণ দেখুৱালোঁ কেনেকৈ আপোনালোকে জনাবলৈ নাপাহৰিব নাটকখন খুব সম্ভৱ চেষ্টা কৰিম আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবৰ কাৰণে সময়ত 15-16 তাৰিখ মানে নাটকখন দেখাবলৈ চেষ্টা কৰি আজিলৈ ইমানতে সামৰিছোঁ